আমিনপাৰা ঈদগাহ কেন্দ্ৰীয় কমিটিৰ দ্বাৰা আজি দুটা মূল বিষয় এইটো হ'ল সমাজ সংস্কাৰ আৰু বিশ্ব ভাতৃত্ববোধ এই দুটা বিষয় লৈ পেলাই যি ধৰ্মীয় আলোচনা হৈছে ইয়াত দুজন বক্তা দূৰৰ পৰা লৈ আহিছে মই নিজে ইয়াত অলপ হ'লেও উপস্থিত থাকিব পাই খুবেই ভাল পাইছোঁ আৰু খুব সুন্দৰ পৰিৱেশত ইয়াত এই আলোচনা চক্ৰটো চলি আছে মোৰ খুব ভাল লাগিল যিসকলে ইয়াত ধৰ্মপ্ৰাণ ৰাইজসকলে আহিছে খুব সুন্দৰকৈ শুনিছে আৰু যি মূল বিষয় সমাজ সংস্কাৰ আমাৰ যথেষ্ট কৰিব লগা আছে আমি যিমানে শিক্ষিত নহওক কিয় আমি ক'ব নোৱাৰোঁ যে সমাজখন সংস্কাৰ হৈছে বহুতো আমাৰ সমাজ সংস্কাৰ কৰিব লগা থাকে আৰু এইবিলাক আমি ধৰ্মৰ দ্বাৰাই কৰিব লাগিব আৰু তাৰ পিছত সবতকৈ ডাঙৰ কথা হ'ল মানে আমাৰ যি ভাতৃত্বৰ মনোভাৱ আমি সকলোৰে মাজত এই ভাই ভাই মনোভাৱটো আনিব পাৰিব লাগিব আৰু ইয়াৰ মূলটোৱেই হৈছে এটাই আনটোক পৰস্পৰক সন্মান দিব লাগিব এটাই আনটোক যদি সন্মান নিদিয়ে কেতিয়াও আমাৰ মাজত ভাতৃত্ববোধ নাথাকে তো এই বিষয়টো বিৰাট ইম্পৰ্টেণ্ট এই বিষয়ৰ ওপৰত আমাৰ যি আল্লাহৰ বাণীৰ লগত জড়িত ৰাখি পেলাই ইয়াত আলোচনা চক্ৰ হৈছে মই ভাবোঁ এই আলোচনাই আমাৰ ইয়াত থকা যিমানখিনি মানে ইছলাম বিশ্বাসী হওক বা অন্য ধৰ্মৰে হওক আমাক যথেষ্ট ভাল জ্ঞান দিব পাৰিব আৰু ইয়াৰ দ্বাৰা আমি সমাজখনত চলি সঁচাকৈ আমি সমাজখনক সংস্কাৰ কৰিব পাৰিম আমাৰ মাজত ভাতৃত্ববোধ আমি সৃষ্টি কৰিব পাৰিম এইখিনি মই আশা ৰাখিছোঁ আৰু আল্লাহৰ ওচৰত মই দোৱা কৰিছোঁ যেন আমাৰ সকলোকে আশীৰ্বাদ কৰে